নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল তোমালোকে কেনেকৈ আছা আশা কৰোঁ ঈশ্বৰৰ কৃপাত তোমালোকে সকলো বহুত ভালে আছা সো বন্ধুসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই এটা মাষ্টাৰ ট্ৰিক তোমালোকে সদায় পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা কিন্তু আজিৰ পৰা এইটো যেটো ট্ৰিপছত তোমালোকে শিকিবা আৰু কোনো ধৰণৰ তোমালোকৰ সমস্যাৰ সৃষ্টি নহয় তোমালোকে পৰীক্ষাত আৰামত ইয়াৰ পৰা হয় ট্ৰান্সলেচনে আহক অথবা তোমালোকৰ কি আহক কাৰেক্ট টেন্সে আহক তোমালোকে যি বস্তু আহিব একদম আৰামত আৰু সহজ মাধ্যমত কৰিব পাৰিবা মাত্ৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা নহলে তোমালোকে একো বস্তু বুজিয়ে নাপাবা ঠিক আছে বন্ধুসকল একদম আৰম্ভণিৰ পৰা এটা পইণ্টছ তোমালোকে ভালদৰে যদি মনোযোগ সহকাৰে চোৱা তেতিয়া হলে তোমালোকৰ কাৰণে এইটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স একদম ইজি হৈ পৰিব একদম সহজ হৈ পৰিব একদম কন লৰা ছোৱালী যেনেকুৱা কিবা এটা বস্তু শিকি লয় সহজ লাগে তেনেকুৱা তোমালোকৰো লাগিব একদম ইজি ফৰমেটত তোমালোকে শিকিব পাৰিবা ঠিক আছে বন্ধুসকল তোমালোকে মাত্ৰ বস্তুখিনি বুজি যাবা প্ৰথমৰ পৰা শেষলৈ তেতিয়া হলে তোমালোকৰ এই টেন্সটোত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় ঠিক আছে বন্ধুসকল এইটো যেটো ফৰ্মুলা আছে কিটো একদম লজিক্যাল ফৰ্মুলা তোমালোকে ভালদৰে চালে একদম আৰামত তোমালোকৰ কমপ্লিট হৈ যাব ঠিক আছে গতিকে তোমালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে মোৰ চেনেলটো আগতে সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো টিপি দিবা যাতে মই দিয়া ভিডিওৰ আপডেট তোমালোকে সকলোৰ আগত পাই যোৱা ঠিক আছে সো বন্ধুসকল আমি চাওঁ আজি past perfect continuous tense ইয়াত কি আছে চোৱা ইয়াৰ প্ৰথমতে ডেফিনেশনটো চাই লওঁ যিবোৰ বাক্যই কোনো এটা কাম অতীতত অবিৰতভাৱে বা কোনো নিৰ্দিষ্ট সময়ক ধৰি চলি থকা বুজায় তেনে বাক্যত ভাৰ্বৰ past perfect continuous tense ব্যৱহাৰ হয় ঠিক আছে ইয়াৰ অৰ্থ এইটোৱে যে কোনো এটা কাম অতীত কালতেই অবিৰতভাৱে চলি আছিল ঠিক আছে আমাৰ পাষ্টতে কোনো এটা কাম আমি অতীত কালতেই অবিৰতভাৱে চলি আছিল কিন্তু কি হৈছিল এটা সময়ৰ পিছত বৰ্তমান এইটো কাম চলি থকা নাই ঠিক আছে অতীত কালতেই কি হৈ আছিল এইটো চলি আছিল ঠিক আছে আৰু নিৰ্দিষ্ট সময়ক ধৰি চলি আছিল ঠিক আছে তাৰ অতীত কালতে নিৰ্দিষ্ট এটা সময় ধৰি চলি আছিল ধৰি লও एग्जांपल হিচাপত মানে কি কৰি আছিল মই হুজাইত 10 বছৰ ধৰি কাম কৰি আছিলো ঠিক আছে মই হুজাইত 10 বছৰ ধৰি কাম কৰি আছিলো কোৱাৰ লগে লগে মই তেতিয়া আছিলো এতিয়া থকা নাই ঠিক আছে মানে হুজাইত মই 10 বছৰ ধৰি কামটো কৰি আছিলো আগৰ কৰা ইয়াৰ কথা নাই ঠিক আছে বন্ধুসকল ৰহিমে ধৰিলোৱা গুৱাহাটীত 5 বছৰ ধৰি জব কৰি আছিল ঠিক আছে এনেকুৱা যিবিলাক বাক্য মানে অতীত কালতে অবিৰতভাৱে চলি থকা বন্ধ নোহোৱাকৈ অতীত কালতে চলি থকা বুজালে তাত আমি কোনটো টেন্স ইউজ কৰিম পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম ঠিক আছে ইয়াত ফৰমেটটো চাই লোৱা সাবজেক্ট প্লাস হেড বিন প্লাস v1 প্লাস ing প্লাস অবজেক্ট তোমালোকে এইখিনি বুজি নাপালে অসুবিধা নাই বন্ধুসকল তোমালোকে ভাবি আছা মইতো অৰ্থখিনি বুজিয়ে পোৱা নাই কেনেকৈ কৰিম নহয় চিন্তা কৰিব নালাগে তোমালোকক মই ট্ৰিপছ দিম ফৰ্মুলা দিম সেই ফৰ্মুলাতেই তোমালোকে এইখিনি বস্তু শিকি লবা আৰু গম পাই যাবা ঠিক আছে এতিয়া চোৱা আমি ৰুলছত আহিছো এই ৰুলছখিনিয়ে তোমালোকৰ আসল এইখিনি বস্তু গম পাই গলে আৰু একোই নালাগে চোৱা যদি কোনো এটা বাক্যত সিন্স অবলিক কি আছে ফৰ সিন্স কমা ফৰ এই দুটা শব্দৰ পিছত মেনি ইয়াৰ্স ফৰ এ লং টাইম ওয়ান্স আপন এ টাইম অথবা যিকোনো এটা সন উল্লেখ থাকে তেন্তে বাক্যটো শুদ্ধ কৰিবলৈ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে বুজিয়ে পাইছা যে যদি কিবা এটা বাক্যত কি থাকে সিন্স আৰু ফৰৰ লগত ঠিক আছে সিন্সও থাকিব ফৰো থাকিব তাৰ লগত কি থাকিব মেনি ইয়াৰ্স থাকিব ফৰ এ লং টাইম থাকিব ওয়ান্স আপন এ টাইম থাকিব এইখিনি শব্দ যদি থাকে তেতিয়া হলে আৰু কি কৈছে আৰু যিকোনো এটা সন যদি উল্লেখ থাকে যিকোনো এটা যদি সন উল্লেখ থাকে তেতিয়া হলে তোমালোকে এইটো আৰামত কত কৰিব পাৰা পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কৰিব পাৰা ঠিক আছে একদম ইজি মেথড তোমালোকে চাই লোৱা মই এটা কৰি দেখাই দিছো ঠিক আছে প্ৰথমতে উই লিভ Delhi since 1920 ঠিক আছে ইয়াত তোমালোকে সব প্ৰথমতে ধৰিবলৈ কি পাব লাগে ইয়াত আছে since ঠিক আছে সিন্সৰ লগত কি আছে এটা সন দিয়া আছে মানে নহয় সিন্সৰ লগত এটা সন দিয়া আছে এটা তাৰিখ দিয়া আছে যদি এনেকুৱা সিন্স অথবা ফৰৰ লগত এটা তাৰিখ দিয়া থাকে তেতিয়া হলে বাক্যটো তোমালোকে কোন টেন্সত শুদ্ধ কৰিবা বাক্যটো তোমালোকে পাষ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিবা আৰু ফৰ্মুলাটো তোমালোকে চাই লবা ফৰ্মুলাটো চাই তোমালোকে শুদ্ধ কৰি লবা ফৰ্মুলাটোত প্ৰথমতে কি আছে চোৱাচোন প্ৰথমতে আছে সাবজেক্ট পিছত হেড বিন পিছত v1 প্লাস ing প্লাস অবজেক্ট গতিকে আমি এই অনুযায়ী কৰিম প্ৰথমতে আমি সাবজেক্টটো লিখি দিম সাবজেক্ট ইয়াত কি আছে উইটো লিখি দিলু ঠিক আছে ইয়াৰ পিছত ফৰ্মুলা আমাক কৈছে হেড বিন লগাবলৈ ফৰ্মুলা হিচাপত আমি হেড বিন লগাই দিলু ঠিক আছে ইয়াৰ পিছত চোৱা আকৌ কি হৈছে ফৰ্মুলাই কৈছে আমাক v1 লগাবলৈ v1 মানে যেটো ব্ৰেকেটত দিয়া থাকিব সেইটোই লগাই দে v1
কি আছে লিভ আৰু লিভৰ লগত তোমালোকে কি লগাব লাগে আইএনজি লগাব লিভিং ইয়াৰ পিছত যিখিনি আছে সব লিখি দিয়া এইখিনিটো শুদ্ধই আছে লিভিং দিল্লী since 1920 ঠিক আছে বন্ধুসকল গমেই পাইছা তোমালোকে একদম ইজি হয় না নহয় এইটো একদম কোন লৰা ছোৱালী পাৰিব ইয়াৰ পিছত চোৱা আকবৰ ৰুল দিল্লী ফৰ মেনি ইয়াৰ্স ঠিক আছে একদম সহজতে ইয়াতো চোৱা তোমালোকে ইয়াত কি আছে প্ৰথমতে আমি চাব লাগিব ফৰ আছে হয় না নহয় ফৰ উল্লেখ আছে আৰু ফৰৰ লগত কি আছে মেনি ইয়াৰ্স আছে ফৰৰ লগত কি আছে মেনি ইয়াৰ্স আছে গতিকে ফৰৰ লগত যদি মেনি ইয়াৰ্স থাকে তেতিয়া হলে তোমালোকে কোন টেন্সত বুলি গম পাবা past perfect continuous টেন্সত আৰু past perfect continuous টেন্সৰ ফৰ্মুলা ইউজ কৰিলে হল লিখি দিয়া প্ৰথমতে সাবজেক্ট আছে সাবজেক্ট আকবৰ পিছত ফৰ্মুলা আমাক কি কৈছে সাবজেক্ট পিছত হেড বিন লগাব লাগে লগাই দিয়া হেড বিন পিছত কি হ'ব লাগে কোৱাচোন বন্ধুসকল ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ৰুল আছে ৰুলেই লিখি দিয়া ঠিক আছে আৰু তাৰ লগত কি লগাই দিব লাগে আইএনজি হয় না নহয় ৰুলিং পিছত কি হ'ব যিখিনি আছে সব লগাই দিয়া দিল্লী ফৰ মেনি ইয়াৰ্স হৈ গল থাৰ্ড ওয়ান টু চোৱাচোন ইয়াত কি আছে she suffer from fever for a long time এইটো চোৱা ফৰ আছে আৰু ফৰৰ লগত কি আছে দিয়া a long time দিয়া আছে তাৰ মানে এইটো কোনটো টেন্সৰ হয় past perfect continuous টেন্সৰ হয় লিখি লোৱা শুদ্ধ কৰি লোৱা এটোতো তোমালোকেই পাৰিবা আশা কৰিছো এটো বন্ধুসকল মই কৰি নিদিও এটো তোমালোকে মোক কমেন্টত কৰি দেখুৱাবা আৰু জনাবা যে এটো কেনেকুৱা হ'ব ঠিক আছে বন্ধুসকল এটো তোমালোকে নিজে কৰি লবা বুলি মই আশা কৰিছো আৰু তোমালোকে অতি শীঘ্ৰে এটো মোক কৰি দেখুৱাবা এতিয়া বন্ধুসকল আমি আলোচনা কৰিম ৰুল নম্বৰ 2 ইয়াত কি আছে চোৱা ইয়াত সাধাৰণতে পাষ্টত দুটা কাম হোৱা বুজায় ইয়াৰ এটা কাম পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় আৰু ইয়াত সিন্স অথবা ফৰ থাকিব লগতে এটা সময় দিয়া থাকিব আৰু ইয়াৰ বেলেগ বাক্যটো সিম্পল পাষ্ট টেন্সত থাকিব চোৱা এতিয়া আগতে আমি এক ধৰণৰ পাইছো ৰুলত ইয়াত কি কৈছে যে ইয়াত কেতিয়াবা দুটা বাক্যও থাকে ঠিক আছে দুটা বাক্য থাকিলে তোমালোকে কনফিউজন হ'ব নালাগে তোমালোকে কি কৰিবা তোমালোকে ইয়াত এটা পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব আৰু আনটো কি হ'ব সিম্পল পাষ্টত হ'ব গতিকে টেনচন কৰিবলগীয়া একোৱে নাই তোমালোকে কি কৰিবা ইয়াত ৰুলছখিনি আছেই ইয়াত সিন্স অথবা ফৰ থাকিব লগতে এটা সময় দিয়া থাকিব ইয়াত সিন্স অথবা ফৰ দিয়া থাকিব আৰু এটা সময় দিয়া থাকিব এটা তোমালোকে শুধৰাবা কেনেকৈ তোমালোকে শুধৰাবলৈ টেনচন নাই past perfect tense to তোমালোকৰ শুদ্ধই থাকিব তোমালোকে দেখিবা যে ইয়াত এটা আছে past perfect নহয় simple pastত যেটো থাকিব সেইটো শুদ্ধ দিয়া থাকিব আৰু ভুল থকাটো কত থাকিব past perfect continuous tenseত থাকিব ঠিক আছে গতিকে তোমালোকে ভুল থকাটোৱে শুধৰাবা গতিকে যদি তোমালোকে শুদ্ধ থকাটো দেখা যে simple pastত আছে আৰু বাক্যত since অথবা for আছে লগতে এটা টাইম আছে তেতিয়া হলে তোমালোকে ভাবি লবা এটো কি আছে past perfect continuous tenseত আছে এটা উদাহৰণ দেখিলে তোমালোকে গম পাই যাবা ইয়াৰ আগত তোমালোকে মই বুজিছো যে বাক্যখিনি গম পোৱা নাই মই কি কৈ আছো এনে বকি আছো সাগে ন ইয়াত চোৱা she prepared tea for 5 minutes when the guest come ঠিক আছে তোমালোকে মন কৰা ইয়াত কি আছে প্ৰথমতে চাবা for আছে since অথবা for আছে নে নাই আছে হয় না নহয় ইয়াৰ পিছত এটা টাইম আছে নে 5 minutes আছে নে ইয়াৰ পিছত চোৱা বাক্য আৰু এটা আছে when the guest come গেষ্টৰ অহাটো এটা কাম আছে she preparing tea ইয়াত এটা কাম হৈ আছে দুটা কাম হৈ আছে না নাই তাই চা তৈয়াৰী কৰি আছে আৰু ইপিনে কি হৈ আছে গেষ্ট কি হৈ আছে আহিছে হয় না নহয় আহি পাইছে এতিয়া ইয়াত দুটা কাম হৈ আছে ইয়াত তোমালোকে চোৱা whenৰ পিছত যিখিনি বাক্য আছে সেইখিনি চোৱা সিম্পল পাষ্টত আছে the guest come ঠিক আছে এইখিনিটো তোমালোকে গম পাইছা কেম ঠিক আছে the guest came এটো তোমালোকে গম পাইছা যে সিম্পল পাষ্টত আছে গতিকে এই শুদ্ধ কৰিবলগীয়া যিখিনি বাক্য ব্ৰেকেটত থকা আগৰখিনি যেটি শুদ্ধ কৰিবলগীয়া থাকিব সেইখিনি তোমালোকে এই ফৰ থকা আৰু 5 মিনিটস থকাৰ কাৰণে আৰু পিছত সিম্পল পাষ্টৰ
বাক্য থকাৰ কাৰণে তোমালোকে এইখিনি কি কৰিবা এইখিনি তোমালোকে কত কৰি দিবা পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰি দিবা পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰি দিলে হৈ গ'ল ঠিক আছে এইখিনি পাষ্ট পাৰফেক্ট তোমালোকে এটো মনত ৰাখিবা ইমানখিনি যাব নালাগে তোমালোকে এটো ভাবিবা যে ইপিনে কি আছে ফৰ আছে ইয়াৰ পিছত 5 মিনিটস দিয়া আছে হয় না নহয় ফৰ আৰু 5 মিনিটস দিয়া থাকিলে তোমালোকে চিন্তা কৰিব নালাগে যে ফৰ দিয়া আছে আৰু পিছত এটা সময় দিয়া আছে বাস হৈ গ'ল ইমানখিনি টেনচন কৰিব নালাগে যে ফৰ আছে সিন্স আছে আৰু পিছত এটা সময় আছে বাস হৈ গ'ল পিছত কি কৰিব লাগে ভুল টকা বাক্যখিনি তোমালোকে খুদৰাই দিয়া কুত কৰিবা তোমালোকে এটো বাক্য পাষ্ট পাৰফেক্ট কন্টিনিউয়াসত কৰিবা কেনেকৈ কৰিবা প্ৰথমতে সাবজেক্ট she আছে লগাই দিয়া she ঠিক আছে ইয়াৰ পিছত আমাক ফৰ্মুলা কৈছে হেড বিন লগাব লাগে লগাই দিয়া হেড বিন ইয়াৰ পিছত কি আছে preparing কি হ'ব t for 5 minutes when the guest came ঠিক আছে ইয়াৰ পিছত তোমালোকে পিছৰটো বাক্য চোৱাচোন বন্ধুসকল ইয়াত কি দিয়া আছে একেই ঠিক আছে the servant cook food for half an hour when she come চোৱাচোন ইয়াতো চোৱা for আছে হয় না নহয় আৰু ফৰৰ পিছত কি আছে এটা সময় দিয়া আছে half an hour আধা ঘণ্টা হয় না নহয় ইয়াৰ পিছত কি আছে when আছে আৰু she came ইটো কি আছে সিম্পল পাষ্টত আছে তোমালোকে এইখিনি চাবই নালাগে চোৱা for আছে পিছত এটা টাইম আছে হৈ গ'ল for আছে পিছত এটা টাইম আছে হৈ গ'ল ঠিক আছে বাস কৰি দিয়া কি হ'ব the servant পিছত কি লগাব লাগে হেড হয় না নহয় পিছত কি বিন কি হ'ব ইয়াৰ পিছত কুকৰ লগত ing হয় না নহয় কুকিং আৰু পিছত তোমালোকে যিখিনি আছে লিখি দিয়া ফুড half an hour when ঠিক আছে বন্ধুসকল একদম ইজি মাধ্যমত তোমালোকে এইখিনি গম পাইছা ইয়াৰ পিছত তোমালোকৰ আহি গ'ল থাৰ্ড ফৰ্মুলা এটো চাই লোৱা যেতিয়া বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সফাৰ ৰুল থাৰ্ডটো চোৱা ইয়াত কি আছে যেতিয়া বাক্যটোত অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিবা তেতিয়া বাক্যটো দেখিবা ধৰি অথবা পৰা শব্দৰ লগত এটা সময় দিয়া থাকিব তেতিয়া এই পাষ্ট পাৰফেক্ট টেন্সত পাষ্ট পাৰফেক্ট ইয়াত পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগিছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় বুলি বুজি লবা ঠিক আছে ইয়াত তোমালোকে কেনেকৈ শুদ্ধ কৰিবা কি কৈছে যদি অসমীয়া ট্ৰান্সলেচনো আহে তোমালোকৰ হয় নহয় পৰীক্ষা ট্ৰান্সলেচনো আহে এতিয়া ট্ৰান্সলেচনটো কেনেকৈ কৰিবা ইংৰাজীত জানিবা তোমালোকে শিকিয়ে লৈছে একদম ইজি মেথডছত এতিয়া তোমালোকে অসমীয়াত কেনেকৈ শিকিবা তোমালোকে মন কৰিবা ইয়াত কি থাকিব দৰি শব্দ এটা থাকিব আৰু পৰা শব্দ এটা থাকিব দৰি আৰু পৰা শব্দ এটা থাকিব ইয়াৰ লগত এটা সময় দিয়া থাকিব ইয়াৰ লগত কি থাকিব এটা সময় দিয়া থাকিব চোৱা এক্সাম্পল চালে গম পাই যাবা ৰামে 1 ঘণ্টাৰ পৰা আছে নে নাই আৰু তাৰ লগত 1 ঘণ্টা সময় এটা দিয়া আছে নে নাই আছে গতিকে পৰা অথবা ধৰি শব্দ দুটা থাকিবই আৰু তাৰ লগত 1 ঘণ্টা 3 মাহ 4 বছৰ 5 বছৰ এনেকুৱা কিবা এটা সময় দিয়া থাকিব ঠিক আছে এই সময় দিয়া থাকিব আৰু পৰা আৰু ধৰি শব্দ দুটা থাকিলে তোমালোকে কি গম পাবা যে বাক্যটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় ঠিক আছে এতিয়া আমি এটো ঠিক কৰিলো ৰাম প্ৰথমতে সাবজেক্টটো ৰাম আছে ৰামটো লগাই দিছো আমি ঠিক আছে ৰাম পিছত কি হ'ব ৰামৰ লগত কি লাগিব আমি জানো হেড বিন লগাব লাগে ফৰ্মুলা অনুযায়ী ৰাম হেড বিন কি কৰি আছে কি কাম কৰি আছে চাহ খাই আছে গতিকে চাহ খোৱাটো কি হ'ব ড্ৰিংক হয় না নহয় আৰু লগত ing লাগিব ড্ৰিংকিং টি এতিয়া চোৱা কিমান সময় ধৰি খাই আছে ফৰ 1 hour for 1 hour when I came ঠিক আছে এইটো মনোযোগ ৰাখিবা যে কি হৈছে
তোমালোকে মনোযোগ ৰাখিবা 1 ঘণ্টা অন্য নহয় টাইমটো আছে পঢ়াটো আছে অথবা ধৰিও থাকিব পাৰে আৰু পিছত তোমালোকৰ আৰু এটা শব্দ মন কৰিবা যে তেতিয়া বা যেতিয়া এইটো শব্দ দুটা আছে নে নাই তেতিয়া অথবা যেতিয়া শব্দ দুটা থাকিলে তেতিয়াও থাকিব পাৰে অথবা যেতিয়া ঠিক আছে এই শব্দ দুটা মন কৰিবা যদি এই শব্দ দুটা কৰবা তোমালোকে দেখা পোৱা আৰু পঢ়াৰ লগত সময় এটা উল্লেখ থাকে তেতিয়া হলে তোমালোকে কোনটো টেন্সত কৰিবা পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত শুধৰাই লবা ঠিক আছে বা এইটো টেন্সত তোমালোকে বাক্যটো লিখি লবা গম পাই গৈছা বন্ধুসকল আশা কৰিছো তোমালোকে এইটো টেন্স একেবাৰে বুজি পাইছা আৰু তোমালোকৰ কাৰণে এইটো কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ গৈছে সো বন্ধুসকল তোমালোকে আগতেও মোৰ ভিডিওখিনি চাই থাকিবা আৰু মোক সাপোৰ্ট কৰি থাকিবা থ্যাংক ইউ ধন্যবাদ তোমালোকে ভিডিওটো চোৱাৰ বাবে